Hello everyone, welcome back to my YouTube channel Vlogger Part of. So আজি আমি গৈ আছো নকছাৰী তাত এখন পাৰ্ক আছে আৰু আমি আজি তালে গৈ আছো আপোনালোকে গম পাব ভিডিওটো চাই থাকক কেলে গৈছো কি কথা আৰু মোৰ লগত আছে দিব্য বলক গৈ থাকক তো আহি পাইছো আমি নকছাৰী চাৰিআলি এইফালৰ পৰা আপুনি ৰাইট গলে পাব গিবন মোৰ আগৰ ভিডিওটো দেখিছিলে এইফালে গিবন আৰু লেফট সাইডে যাব পাৰি আমগুৰি এতিয়া আমি সিধা যাম সিধা গৈ এইখন হৈছে মৰঙিয়াল গাঁও ইয়াৰ পৰা আমি 5-6 কিলোমিটাৰ মান গৈ সুকাফা পাম তো বলক গৈ থাকো এতিয়া আমি পাহাৰৰ দাঁতিয়ে এটা সৰু ৰাস্তা আপোনালোকে দেখিবলৈ পাইছে এই ৰাস্তাটোৱে গৈ আছো আপোনালোকক মোৰ লগত আহি থাকক বলক সুকাফাত লগ পাই আছো তো আমি ফাইনালি আহি পালো সুকাফা পাৰ্ক এখন আপোনালোকে মোৰ পিছফালে গেটখন দেখিছে এইখনে হৈছে সুকাফা পাৰ্ক খুব ধুনিয়া ভিডিওটো খুব ইন্টাৰেষ্টিং হ'ব আপোনালোকে লাষ্টলৈকে চাই থাকক এইখন মৰঙিয়াল বুলি কয় নকছাৰীৰ পৰা কমেও 5 কিলোমিটাৰ মান আহিব লাগে তো বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ তো আমি ভিতৰলৈ সোমাই আহি পেলাই আপোনালোকে দেখিবলৈ পাইছে সৰু কিখন জুপুৰি ঘৰ আৰু দলং বাহেৰে খুব ধুনিয়াকৈ ইয়াত নিৰ্মাণ কৰি থৈছে দেখিবলৈ খুব ধুনিয়া লাগিছে আপোনালোকে চাই থাকক আৰু আগলৈ গৈ থাকিম আপোনালোকে এফালে চক পৰিবেশটো কিমান ধুনিয়া হয় আৰু অলপ ওপৰলৈ উঠি আহিলো তাকে আপোনালোকক ভিউটো দেখুৱাম এফালৰ ভিউটো আৰু ধুনিয়া মানে ইয়াৰ গোটেই পৰিবেশটোৱে ধুনিয়া গোটেই পাৰ্কখন আপোনালোক চক এফালে কি ধুনিয়া চক পৰিবেশটো গৰম দিনত মজা লাগে পুৰা বতাহ মাৰি আছে আল্টিমেট লাগিছে চক যিটো নীলাকে পাহাৰ আছে হেতু হৈছে নগালেণ্ড পাহাৰ এটো নগালেণ্ড হয় এখন যোৰহাট টাউনৰ পৰা 30 কিলোমিটাৰ আঁতৰত অৱস্থিত এইখনে হৈছে সুকাফা উদ্যান এই উদ্যানখনে প্ৰায় 13 কিলোমিটাৰ অঞ্চল আগুৰি আছে এই উদ্যানখনত আপুনি জিপ লাইন বোটিং আদি সকলো কৰাৰ সুবিধা আছে আৰু এই স্থানখন পিকনিকৰ এক অন্যতম স্থান তো চাই থাকক আপোনালোকে কেনেকুৱা লাগিলে কমেন্টত জনাব তো ইয়াৰ ভিউটো খুবেই ধুনিয়া আপোনালোক আহিব লকডাউন খুলিলে আল্টিমেট পৰিবেশটো পিকনিকৰ সিজনত মানুহ পুৰা হয় এতিয়া হিমান নাই গোটেইফালে গছেই গছ আল্টিমেট লাগিছে মজা লাগিছে আহি 2017 চনত মৰঙিয়াল গাঁৱৰ 12জনীয়া সুকাফা আত্মসহায়ক গোটে পাহাৰ কাটি গঢ়ি তোলে এই উদ্যানখন আৰু নাম ৰাখে সুকাফা উদ্যান সেই 12জনীয়া গোটৰ এজন সদস্য আজি মোৰ লগত আছে আহকচোন তেওঁৰ মুখেৰে অলপ উদ্যানখনৰ বিষয়ে জানো আপোনালোকৰ পাৰ্কখন ইয়াৰ পৰা কিমান দূৰলৈকে বিস্তৃত আমাৰ ইয়াত 7 মাইল মান হ'ব 7 মাইল মানে 13-14 কিলোমিটাৰ মান হ'ব আৰু নগাই কিবা উপদ্ৰৱ চলাই নেকি আমাৰ এইডোখৰত বৰ্তমান এতিয়ালৈকে উপদ্ৰৱ চলোৱা নাই আমাৰ এই পাৰ্কখনৰ কাৰণে আমাৰ বহুত চেফ হৈ আছে আমি ইয়াত সেইটো আলাম লৈ মানে আমি বস্তুটো কৰিছে হয় এন্ট্ৰি ফিজ বুলি ক'লে বাইক বা কিবা 20 रुपीस আৰু চাইজকিয়া হ'লে 50 रुपीस হেতু আমি ইয়াত এতিয়া বৰ্তমান এই যিমান বিও কাম হয় ঘৰ বনোৱা বা সাফ সিকন পুৰা পিকনিক খাই যায় হেবু সাফ সিকন কোনে আমি হেতু পইচা দি আমি মানুহ জেপ লাইন আছে ন ওপৰ দি আপোনালোকে জিপ লাইন কৰিব পাৰে আৰু আপোনাৰ বোটিংটো ফিজটো আৰু জিপ লাইনৰ ফিজটো কেনেকৈ জেপ লাইনৰ 100 रुपीस আৰু বোটিংৰ 20 रुपीस আৰু আপোনাৰ বোটিংটো কিমান দেৰি কৰে যিমান দি পাৰে আমাৰ আপোনালোকৰ এই অঞ্চলটো যিখিনি নৱপ্ৰজন্ম উঠি অহা লোৱা সেইখিনি এইটো ক্ষেত্ৰত কি মতামত দিয়ে আমাৰ যিখিনি এতিয়া 12জন মানুহে যিখিনি কৰি থৈ গৈছে হয় এইখিনি আমাৰ এটা আগৰ মানে এইটো স্মৃতি থকা হেৰি ওপৰত মানে এইটো কামটো কৰি আছে কামটো কৰি থকাৰ ওপৰত মানে এতিয়া নৱপ্ৰজন্মই এইখিনিক পাই বহুতে ভাল পাইছে কাৰণ এইটো ধৰি ৰাখিলেহে মানে আমাৰ যিটো অসম আৰু নাগালেণ্ডৰ যিটো সীমামূৰীয়া এলেকাটো সংৰক্ষিত হৈ থাকিব আৰু আমাৰ এইখন দিছৈ ভেলী বনাঞ্চলখন এতিয়া আমাৰ ইয়াত যি বিভিন্ন ধৰণৰ গছ-গছনি আছে এইবোৰ উডাল আছে মনিচালক দিছে এইবোৰ বিভিন্ন ধৰণৰ মানুহে এইবোৰ চিনি নাপায় বৰ্তমান এইবোৰ আমাৰ এতিয়া নেমলেট কৰিব লাগে এইবোৰ এতিয়া এইখিনি এতিয়া সংৰক্ষিত আছে ইয়াত এতিয়া বহুত ডাঙৰ হৈ গ'ল গছ আমি সংৰক্ষিত কৰি ৰাখিছোঁ কাৰণে আছে চেষ্টা কৰি হয় এইটো এটা খুব ধুনীয়া কাম কৰিছে সিহঁতি আমি মৰি যোৱাৰ পিছত বা আমাৰ
দেউতাই মৰি যোৱাৰ পিছত আমি চাম আমি মৰি যোৱাৰ পিছত আমাৰ জেনেৰেশ্যনে চাব এনেকৈ ইয়াত ষ্টেপ বাই ষ্টেপ চলি যাব ফাৰ্ষ্ট টাইম মুগা চমনি হৈছিল আমাৰ এই পাৰ্কখন খোলা 3-4.5 বছৰমান হৈছে কিন্তু আমাৰ তাতকৈ আগতে আমাৰ 8 চনতে হৈছিলে 2008 চনত আমি মুগা চমনি কৰিছিলোঁ মানে আপোনালোকৰ এই এলেকাটোত চৰকাৰে কিবা সুবিধা আগবঢ়াইছে নাই সুবিধা বৰ্তমান এতিয়ালৈকে একো আগবঢ়োৱা নাই ন আমাৰ যিখিনি এইবোৰ গাড়ী পাৰ্কিং সেইবিলাকে আমি বটিং তাৰপিছত জেপ লাইন সেইবিলাক আমি লৈছোঁ লৈ পিনে মানে ৰাইজৰ কাৰণে এৰি দিছে কিন্তু এইটো মানে খুব এটা ধুনীয়া কাম কৰিছে দাদাহঁতে আমাৰ যোৰহাটত বিশেষকৈ এনেকুৱা এটা বস্তু পাবলৈ নাই আপোনালোক বাহিৰত গ'লে পাব কিন্তু আমাৰ যোৰহাটত এইটো বস্তু বিশেষকৈ আপোনাৰ নকছাৰী মৰঙীয়াল আহক আপোনালোকে একদম মজা ইয়াত এনজয় কৰিব পাৰিব আপোনালোকে বটিং কৰে জিপ লাইন কৰে আপোনালোকে ইয়াত পিকনিক খায় কিন্তু এতিয়া বৰ্তমান লকডাউনৰ কাৰণে এখন কিমান দিন বন্ধ হ'ব লকডাউন যিমান দিন থাকে এতিয়া নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 3 মাহটো আমাৰ ইয়াত নন ষ্টপ চলে এতিয়া লকডাউনে ক'ব ঠিক আছে বাৰু আমাক দাদা ইমানখিনি কথা ক'লে ভাল লাগিলে দাদাক লগ পাই দাদাৰ নামটো মোৰ নাম শ্ৰী শশাংক দাদাও এজন এই পাৰ্কখনৰে 12জনীয়া সদস্য গোটৰে এজন মেম্বাৰ তো আমাক আজি দাদাই গোটেইখন ফুৰাইছে হ'ব পাৰ্কখন ভাল লাগিছে আৰু আমাৰ এইফালে আজি শ্বুটিঙো হৈ আছে তো আজি আমি এটা মানে এনেই এতিয়া লকডাউনত কাকো সোমাবলৈ দিয়া নাই কাৰণ আমি দাদাহঁতক পাৰ্মিশ্যন লৈ সোমাই আহিছোঁ তো তাকে আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ এইফালৰ পৰা আহি মই এখন পাইছোঁ ইহঁতি এইফালে শ্বুটিং চলি আছে তো কোৱা কেনেকুৱা অনুভৱ কেনেকুৱা কাজিৰঙা শুৱনি গীতটি শ্বুটিং কৰি আছোঁ তো কাম আছে বহুত 30% যোৱা নাই আৰু আজি আমাৰ কল টাইম দিছিলোঁ যিমানটো টাইমত সিমানটো আমাৰ হিৰোৱে বা ঠিকে আহি নাপালেহি চব টাইম আৰু তোমাৰ তো ভিডিঅ'টো আপোনালোকে খুব সোনকালে চাবলৈ পাব খুব ধুনীয়া হৈছে ভিডিঅ'টো আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে সকলোৱে চাব এইফালে পূৰা শ্বুটিং চলি আছে কিন্তু শ্বুটিং চলি থাকিব তো আমাক এতিয়া খানা খাবলৈ মাতিছে চ' এইফালে পূৰা খানা দি আছে খানাটো খাব লাগে তাৰ পৰা এই ৰাস্তাটো যে আপোনালোকে দেখিছে এই ৰাস্তাটোৱে ঘৰলৈ পলাব লাগে তো ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই জয় আই অসম